তাৰমানে এই মানুহকেইটাৰ লগত কিয় তৰ্ক কৰি আছে? কি হৈছে আচলতে? আৰে খুৰা খুৰী কি হৈছে? কি কোৱা নাই? সিহঁতক আপুনি মাৰি আছিল, এতিয়া আকৌ কি কোৱা নাই? মিছা কথা নকওঁ বাইদেউ, আমি আপোনাৰ লগত তৰ্ক কৰিব অহা নাই। এই মানুহজনক মাৰি আছিলে, তাৰ কাৰণে সুধিল। কি ক'লে বৌ? আপুনি খুৰা খুৰীক মাৰিছে? কি কৰিছে খুৰা খুৰীয়ে? কি ক'লে বৌ? এওঁলোক আপোনাৰ শাহু নহয় জানো? দছটো মত হয়, মই সিহঁতৰ ওচৰতে থাকো। হেল্ল' কমল দা, ইমান ঘৰলৈকে ভদ্ৰতা নিশিকিলে ঘৰতো শান্তি নাই আৰু কামতো শান্তি নাই। ৰাস্তা ঘাটে শান্তি নাই, ইমান সন্মান নাই। হা যতে মৰা মোৰ গত হত কমল দা এনেকুৱা ৰাস্তাৰ মাজত বেয়া দেখি খুৰা খুৰী ঘৰলৈ যাওঁ লৈ যাওঁ। আচলতে মা দেউতাৰে ভুল আছে, এখন তেনে নাবাজেতো সিহঁতে মোৰ মান মান চবে কৰিব লাগিছে। মই এতিয়ালৈকে মনে মনে আছিলো, কিন্তু বৌ আপুনি যিখিনি কথা ক'লে এইখিনি বস্তাত মিছা কথা। মই তেওঁ সৰুৰে পৰা খুৰা খুৰীক পাইছো। জৰিমনা অথবা কাৰাদণ্ড বিহাৰ ব্যৱস্থা আছে। আৰু ডাঙৰ কথাটো হ'ল নিকায়সকলে 2016 চনত সংশোধনী কৰি কাৰাদণ্ডৰ সময়সীমা
হিচাপে কৈছো আমি যদি প্ৰকৃততে জ্ঞানী তেনেহ'লে নিজৰ মা দেউতাক বেমাৰত সফলতা দেখিব দিব পাৰো জানো মা দেউতাক বৃদ্ধাশ্ৰমত থৈ আহিব আমাৰ ল'ৰা ছোৱালী আমাৰ পৰা কি শিকিব শুনক বন্ধু শিক্ষিত মূৰ্খ আমাৰ সমাজত বহুত আছে জ্ঞানী শিক্ষিত হওক মনবোৰ পৰিৱৰ্তন কৰক সমাজ পৰিৱৰ্তন হ'ব আজি জেঠাজীৰ দৰে আন কোনো জেঠাজীয়ে ফুটপাথত বহি নাকান্দিব দেউতা আমি তহঁতক বহুত কষ্ট দিলো মোক ক্ষমা কৰি দিয়ক এই ঘটনাটোৰ পৰা যদি তই পৰিৱৰ্তন হয় সমাজ পৰিৱৰ্তন হয় আৰু আমাৰ ঠাইনিজক ঘৰটো যদি ঠিক হয় তাত আমাৰ দুখ কৰিবলগীয়া একো নাই ৰ'বা মানুহৰ এটা সুখী পৰিয়ালতেই থাকে আমার হুকুম করতে তো এটাই বলে আর আরো স্কুলের রমে হল 99 You were the shadow to my light. Did you feel us? Another star, you fade away. Afraid our aim is out of sight.